আজি কোদাল চোদাল পুৰা লৈ আহিছোঁ। আজি পুৰা খান্দিয়ে থাকিম। এই আলুৰ গাছ দেখছি না গাইছ, উঘেলি দিছোঁ। আলু হলি নাই, তথাপিতো চাওঁ একবাৰ, যদি পাওঁ আপোনালোকক আকৌ ভালকৈ দেখুৱাই আছোঁ। এই কাটি যোৱা খালি এটা হৰিছে। আচ্ছা ডাঙৰ এফালে ডাঙৰ লাগে হয়নে হয়নে পাঁচশো গাইছে এইটো আলু হৈছিল এইটো এতিয়া এক কাটো চাওঁ লওঁ আলু এই কেঁচা খোৱা আলু সেইটো আমি কেঁচা খোৱা আলু বুলি কওঁ সেইটো কাটা গেল এইটো লৈছোঁ বগাও আছিল এইটো ভালদৰে ধুম তাৰপিছত আপোনালোকে দেখিব গাই যেতিয়া ধুই আছোঁ মাছখিনিত হালধি আৰু নিমখ দি অলপ সানি লওঁ ধুনীয়াকৈ নহৰু আৰু জ্বলাখিনি ধুনীয়াকৈ খুন্দি লওঁ গৰম গৰম আলু সিজিল দিলে পাঁচফোড়ন দিলে পিঁয়াজ নহৰু আৰু জ্বলাৰ পেষ্ট অলপ ভাজা হোৱাৰ পিছত এতিয়া দিম মই ধুনীয়াকৈ আলুখিনি এইফালে আলুখিনি
তৰকাৰী ৰেডি আৰু এতিয়া লাষ্ট দিম ধনিয়াৰ পাত আৰু ধুনীয়াকৈ দেখিলেই যেন খাব মন গৈছে গাইছ ইমান ধুনীয়া তৰকাৰীখন আৰু এতিয়া হৈ গ'ল ৰেডি এইখন এতিয়া বন্ধ কৰি থ'ম গেছ আৰু হৈ গ'ল এতিয়া তৰকাৰী বন্ধ কৰি দিম আমাৰ ৰেডি মাছ আৰু আলুটো ৰঙা আলু সেইকাৰণে ৰঙচুৱা হৈছে তৰকাৰীখন কিন্তু খাবলৈ কিছু টেষ্টি হৈছে এনেকৈ বনাই খালোঁ আজি এসাঁজ ঘৰৰ আলু উঠাই পেলাই আপোনালোকে আলু খালেনে নাই মাঘৰ বিহুতে খালে চবেই কিন্তু আমি পিছতহে খাব পালোঁ